মোৰ বন্ধু তিনিজন আৰু মই যাম তাতে কি পাৰোঁ আপোনালোকক এই ব্লগটো দেখাবলৈ চাম আপোনালোকে নিশ্চয় এই ব্লগটো ভাল পাব বুলি আশা কৰিছোঁ সকলোৱে চাই যাব এই মেন আহিছে এইটো এয়া আমি নাৰিকলী মন্দিৰৰ ইয়াতে আমি সেৱা এটা কৰিলোঁ মুকেশ এই দুজন আমাক থ'ব আহিছে দাদা এইটো হিমজ্যোতি আমি জালুকবাৰী আহি পালোঁ এতিয়া হেল্ল' গাইজ আমি এতিয়া এয়াৰপৰ্ট আহি পালোঁ এইবোৰ আমি ভেকচিনৰ চাৰ্টিফিকেট টিকেটৰ কাগজ গাইজ আমি টিকেট লৈ ল'লোঁ তোমাৰ টিকেটটো ক'ত অঁ আমি টিকেট লৈ ল'লোঁ আমি এতিয়া যাবলৈ ওলাইছোঁ চেকিং হৈ গ'ল আমাৰ এই মিণ্টু এইফালে চাওক মিণ্টু আৰু যেতিয়া আগত গৈছে গাইজ আমি বেংগলোৰ এয়াৰপৰ্ট পাই গ'লোঁ এতিয়া আমি ইয়াৰ পৰা আকৌ ফ্লাইট আছে আমাৰ চেন্নাইলৈ আমি এয়াৰপৰ্টৰ পৰা এতিয়া মেট্ৰ' ষ্টেচন পালোঁ আহি এতিয়া মেট্ৰ'ত যাম এয়া আমি মেট্ৰ'খন ভাড়া কৰিলোঁ আজি আমি সকলোৱে 200 টকা দি পেলাই ভাড়া কৰিছোঁ এতিয়া আমি আছোঁ ইয়াতে এয়াৰপৰ্টত আছোঁ এয়াৰপৰ্টৰ পৰা আমি এনেকৈ চেণ্ট্ৰেল মেট্ৰ'লৈ যাম আৰু এতিয়া চেণ্ট্ৰেলত অলপ সময় থাকিম থাকি পেলাই আমি এতিয়া টিচিৰ কাৰণে যাম টিচি ৰাতি বাছত যাওঁ নে বা ট্ৰেইনত যাওঁ ঠিক হোৱা নাই বাৰু এয়া মোৰ পিছত এইটো চেন্নাই চেণ্ট্ৰেল এতিয়া আমি কিবা খাবৰ কাৰণে যাই আছোঁ হোটেল আৰু আহি আজি আমি এতিয়া ৰুম পাই গ'লোঁ ইয়াতে ৰুমতে আজি শুই দিওঁ বহুত ভাগৰ লাগিছে জাৰ্ণিটোত একদম কালি লগ পাই আছোঁ আপোনালোকক গুড মৰ্ণিং গাইজ আমি শুই উঠি হোটেলৰ পৰা ওলালোঁ ওলাই আমাৰ এই ফ্ৰেণ্ড এজনৰ কিবা অলপ কাম আছিল ইয়াতে কামটো কৰি আমি বাৰু অলপ ওলাই যাম এতিয়া আপোনালোকক এটা টেম্পল দেখাম তালৈকে যাই আছোঁ ব'লক কাবেৰী নদীৰ ওপৰেদি আমি এতিয়া এটা মন্দিৰ চাবলৈ যাই আছোঁ ওচৰতে এটা ধুনীয়া মন্দিৰ আছে আমি এতিয়া শ্ৰীৰংগম যাই আছোঁ শ্ৰীৰংগম টেম্পল গাইজ এতিয়া আমি শ্ৰীৰংগম টেম্পললৈ আহিছোঁ কৈ আহিছোঁ চাওক এইটো শ্ৰীৰংগম টেম্পল এখন আৰু এখন গেট ভিতৰত বা কেমেৰা নিব দিয়া নে নিদিয়ে এতিয়া নাই গাইজ শ্ৰীৰংগম টেম্পলৰ ওচৰত আছিলোঁ এতিয়া এইটো কিন্তু কৰোণাৰ কাৰণে বন্ধ কিজানি ইয়াতে এনেই অহা হ'ল ভিতৰত সোমাবই নিদিব টেম্পলটো বাৰু দেখাব নোৱাৰিলোঁ কৰোণাৰ কাৰণে বন্ধ হৈ থাকিল এতিয়া বাৰু আমি হোটেলত যাওঁ হোটেলত যাই শুই লওঁ অলপ শুই কালি আমি পুৱাই যাব লাগিব আমি কন্যাকুমাৰীলৈ যাম কন্যাকুমাৰীত ধুনীয়া ধুনীয়া জেগা আছে কালিয়ে দেখাম ব'লক আমি হোটেল ৰুমৰ পৰা ওলালোঁ এতিয়া এই ৰাতিপুৱাৰ ব্ৰেকফাষ্ট এইখনত কৈ লওঁ নামটো আপোনালোকে পঢ়ি লওক আৰু ইয়াতে এই গেটত দেখোঁ কিবা এনেকুৱা ফুল চুল আঁকে এয়া পিঠাগুড়ি গেটত ৰাতিপুৱা ৰাতিপুৱা সদায় আঁকে ইয়াতে খাই লৈ আমি আকৌ বাছত যাম আৰু এতিয়া
ইয়াতে আহি কি জেগা ৰখিলোঁ বা গম নাপাওঁ নাৰিকল পানী খাওঁ ইয়াতে ৰখাই দিলে মুখে খাই আছে বুঢ়া ময়ো খাওঁ চাহ পানী খাবলৈ ৰখাই দিছে বাছখন মোৰো আহিল বৰ্তমান আমি মধুৰাই বাছ ষ্টেচনত আছোঁ ইয়াৰ পৰা আমি এতিয়া যাম নাগাৰকৈলালৈ যাম কন্যাকুমাৰীৰ ওচৰতে তাৰ পৰা নাগাৰকৈলাৰ পৰা আমাৰ হোটেল 20 কিলোমিটাৰমান হ'ব এতিয়া নাগাৰকৈলালৈ যাই আছোঁ তাৰ পৰা কন্যাকুমাৰী পাম যায় আৰু আমি এতিয়াও বাছতে আছোঁ ইয়াৰ পৰা আকৌ যাই নাগাৰকৈলাত যাই বাছ চেঞ্জ কৰি পেলাই যাব লাগিব ফাইনেলি হোটেল পাই গ'লোঁ হোটেলত সোমাই যাই আছোঁ এতিয়া আজি ৰাতি ইয়াতে থাকিম ৰুমটো লৈ লওঁ এই ফাইনেলি আজি ৰুম পাই গ'লোঁ কন্যাকুমাৰী ৰুমটো বৰ ধুনীয়া ডাবল বেডৰ ফাইনেলি সাগৰৰ পাৰত এইটো গান্ধী মণ্ডপম ইয়াতে আহিলোঁ আজি পিছে দেওবাৰ কাৰণে একদমেই তালৈ যাব নিদিয়ে বোলে সেইকাৰণে ভাবিছোঁ থাকিয়ে যাওঁ নেকি আজি থাকি কালি আকৌ ইয়ালৈ আহি মেমৰিয়েললৈ যাম মানে ইয়ালৈ আহিব পাৰি কিন্তু ইয়াৰ পৰাই ৰচিদা দি থোৱা আছে বাউণ্ডেৰী দি থোৱা আছে ভিতৰত যাব নোৱাৰি 200 ফাইন বুলি কৈছে চাই লওঁ আজি কিবা কিবি বজাৰ চজাৰ কৰি লওঁ অলপ তাৰপিছত আমি আকৌ তালৈ যাম আজি থাকি আজি যেহেতু কন্যাকুমাৰীৰ তাতে যোৱা নহ'লেই অৰিজিনেল জেগাবোৰ বন্ধ এনেই সাগৰৰ পাৰত ফুৰি আছোঁ আমি শংখ এটা লৈ ল'লোঁ অৰিজিনেল শংখ পুৰা আৰু এইজন আমাৰ মিণ্টুৰ লগ মাতিলে ইয়াতে আহি গ'ল ওচৰতে কন্যাকুমাৰীৰ ওচৰতে ঘৰ আৰু এতিয়া সাগৰৰ পাৰত আমি ঢৌ চাওঁ যিহেতু আজি কন্যাকুমাৰীৰ বিবেকানন্দ মেমৰিয়েললৈ যোৱা নহ'ল ইয়াৰ বাইকখন আনিছিল ইয়াতে অলপ ইফালে ইফালে ঘূৰিলোঁ কন্যাকুমাৰী ইফালে ইফালে অলপ চালোঁ এতিয়া ৰুমত যাওঁ ৰুমত যাই গধূলি আকৌ ছানছেট চাব এবাৰ ওলাই আহিম আৰু এইফালে ছানছেট চোৱা মানুহ চাওঁ সাগৰৰ পাৰত মানুহ দেখা নাপাব কিজানি ইমান পোহৰ আমিও যাই আছোঁ কিমান দূৰ সক্ষম হওঁ নাজানো যাব এতিয়া আমাৰ আমি এতিয়া মেমৰিয়েলৰ টিকেট কাটিবলৈ যাই আছোঁ বিবেকানন্দ মেমৰিয়েললৈ মানে আমাৰ টিকেট লৈ আছে 50 টকাকৈ এইফালে আমি এতিয়া ইয়াতে যাম আমি তালৈকে যাম এতিয়া যাম তাৰ কাৰণে বোটত যাব লাগিব বোটৰ টিকেট কাটি লোৱা হৈ গৈছে আমাৰ
এটা ল'ব দিছে আমাক ফৰ ছেফটি। আমাৰ অসমতো এনেকুৱা হ'লে बोटर पर नामिलो आमी एतिया जाय आसो विवेकानंद रक मेमोरियल। चिपक चिपक के चलती है कभी कभी दो राहें, जुड़े जुड़े कुछ ऐसे के लगा हो जैसे गम, डबल डबल होती थी जो कभी कभी तकलीफें, किसी के संग में चलने से हुई हाथ से कम। ओ तेरा मेरा मेरा तेरा तेरा मेरा मेरा तेरा किस्सा तिरंगी कभी कभी चलती है कभी कभी रुकती कहानी बेढंगी। कश्मीर में तू कन्याकुमारी, नॉर्थ साउथ की मिट गई देखो दूरी ही सारी। মোৰ পিছত এইটো বিবেকানন্দ মেমোৰিয়েল ৰক মেমোৰিয়েল আৰু ইয়াতে আছে শিৱই যেতিয়া পাৰ্বতীক বিয়া কৰাবৰ কাৰণে এটা খোজ দি এটা তপস্যা কৰিছিল এইটো ঘৰত। তাৰ খোজৰ চিনটো আছে তাতে হেৰি মোবাইল কেমেৰা কৰিব নোৱাৰে, ভিডিঅ' কৰিব নোৱাৰে, সেইকাৰণে লৈ যাব নোৱাৰিলোঁ। স্বামী বিবেকানন্দ ৰক মেমোৰিয়েলৰ বেক চাইডটো ইয়াতেও ভিতৰত কেমেৰা নিয়া নিষেধ আছে, সেইকাৰণে নিব নোৱাৰিলোঁ। এটা আহিলে আপোনালোকে আহি চাব লাগিব। আৰু এইফালে পিছফালে ছানৰাইজ কেলেণ্ডাৰ এয়া কোন তাৰিখে ক'ত সূৰ্যৰ পোহৰটো পৰিছে ইয়াতে আস্তানি আস্তানি দেখাই থোৱা আছে। এয়া সাগৰৰ পানীবোৰ বেলেগ বেলেগ কালাৰ, তিনিটা সাগৰ ইয়াতে একেলগে লগ লাগিছে। চ' তাৰমানে পানীৰ কালাৰটো বেলেগ বেলেগ, আঁতৰত অলপ কালাৰটো বেলেগ, ইয়াতে অলপ বেলেগ। কেপ্টেইন জেক স্পেৰো, এইফালে জেক স্পেৰো আমাৰ জাহাজ আহি আছে। জাহাজখন ইয়াতে বুক ষ্টল আছে, স্বামী বিবেকানন্দৰ বহুত কিতাপ ইয়াতে বহুত আছে, এনেকুৱা বুক ষ্টল এটা কিনিব পাৰে আপোনালোকে। এতিয়া আমি যাওঁ ইয়াৰ পৰা, আমি আজি আকৌ ৰামেশ্বৰমলৈ যাব লাগিব। তাৰ কাৰণে ৰুমৰ পৰা ওলাই এতিয়া বাছত যাওঁ নে বাছতে যাম চাগে, বাছত হেৰি কৰিব লাগিব। বিবেকানন্দ মেমৰিয়েলৰ পৰা আমি ইয়াতে ওচৰতে চাৰ্চ এটা আছিল, ইয়াতে আহিলোঁ। এতিয়া অলপ সময় বহিলোঁ, ভিতৰত কেমেৰা ইমান চলাব দিয়ে নে নিদিয়ে নাজানো। কন্যাকুমাৰীৰ ভ্লগটো আমি ইয়াতে সামৰিছোঁ বাৰু। ইয়াৰ পিছত আমি ধনুষ্কোটি যাম, ৰামেশ্বৰম যাম, বহুত যাম, সেইবোৰ আমি নেক্সট ভ্লগত দেখাই আছোঁ বাৰু। আৰু টিল দেন টাটা, বাই বাই।